নতুনকৈ ওলোৱা ঔটেঙা কচু লগতে বাহু মাছ এইখন যে তৰকাৰী গৰম দিনকেইটাত খাব আৰু এই ঔটেঙাকেইটা যে কোমলীয়া ঔটেঙাকেইটা কিন্তু এটা কাম কৰিব লাগিব নহ'লে কেঁহা হ'ব ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক মই কৈ দিম বাৰু এয়া প্ৰথমতে কচুকেইটা কাটি লৈছোঁ কচু কেইটামান বেছিকৈ দিব আৰু কচুকেইটা চাৰিফাল কৰি মই এইদৰে কাটি লৈছোঁ আৰু ঔটেঙাকেইটা ধুনীয়াকৈ কাটি ল'ম মানে কোমলীয়া ঔটেঙা কিছুমানে কয় কেঁহা হয় কিন্তু এনেকৈ কাটিলে একেবাৰে কেঁহা নহয় বহুত বেছি ধুনীয়া হয় খাবলৈ পাহিকেইটা এইদৰে উৰাই ল'লোঁ আৰু এয়া দেখিছেনে এনেকৈ কটাৰীখনে কাটি এনেকৈ টানি উৰাই দিব লাগিব তেতিয়া কেতিয়াও ঔটেঙা কেঁহা নহয় আৰু এই কেঁহা ভাৱটো নাথাকে যিমান কলি ঔটেঙা দিলেও আৰু এয়া মই কুকাৰতে কচুখিনি লগতে ঔটেঙাকেইটা দুটা চিটি মাৰি ল'ম মানে কেলৈ এতিয়া কচুবোৰ কিছুমান নিসিজে ন ধৰিব নোৱাৰি সেয়া পাতিলোঁ ইফালে কেৰাহীখনত মাছখিনি নিমখ হালধি দি এপিচ এপিচকৈ ফ্ৰাই কৰি ল'লোঁ বহুত বেছি হাৰ্ড ফ্ৰাই কৰা নাই কিন্তু অকণমান মানে লৰাই ল'লোঁ আৰু তাৰপিছত মাছখিনি লৰাই লৈ এপিচ এপিচকৈ ল'লোঁ আৰু এয়া মাছৰ কণী এপিচ আহিছিলে ইমান ভাল পাওঁ খাই পিনে আৰু সেইকাৰণে মাছৰ কণীখিনি ফ্ৰাই কৰা নাই ফ্ৰাই কৰিলে টুকুৰা টুকুৰ হৈ চব ছিগি যাব মই কেনেকৈ দিছোঁ চাই থাকক এয়া সেই কণীৰ ওপৰতে ফ্ৰাই মাছ কেইপিচ দি দিছোঁ মানে অকণমান গৰম ভাৱটো পক আৰু এতিয়া ক'লা সৰিয়হ কেইটামান ফুটাই লৈছোঁ তেলতে এতিয়া দি দিছোঁ এটা পিঁয়াজ ভালকৈ ভাজি ল'লোঁ আৰু এয়া কুকাৰত যে মই বইল কৰি ৰাখিছিলোঁ সেইখিনি উলিয়াই ল'লোঁ তেলতে হালধিও দি দিছোঁ লগতে ইয়াতে নিমখ আৰু এয়া বইল কৰি ৰখা কচু আৰু ঔটেঙা কচু ধুনীয়াকৈ সিজি গ'ল মানে সিদিনা দালিত দিলোঁ কচু এপিচ সিজে এপিচ নিসিজে তেনেকুৱাই আৰু এয়া চিটি মাৰি ল'লোঁ যে একদম ধুনীয়াকৈ সিজি গ'ল আৰু গোটেইখিনি ইয়াত দি দিলোঁ দি লৈ লৰাই লৈ ইয়াতে গৰম পানী দি দিলোঁ জোখত একেবাৰে যিহেতু কচু ঔটেঙা চব সিজিয়ে আছে জোখত গৰম পানীখিনি দি ধুনীয়াকৈ উতলিবলৈ থৈ দিলোঁ যেতিয়া বকবককৈ উতল আহিছে নহয় মাছ কেইপিচ লাহেকৈ এৰি দিছোঁ কেঁচা জলকীয়া দুটা দি দিছোঁ বাৰু আৰু লগতে ফ্ৰাই কৰা মাছখিনিৰ লগতে কণী কেইপিচো দি দিছোঁ মানে এনেকৈ দি দিলে তেতিয়া ভাগি নাহে আৰু যেনেকৈ দিছে তেনেকৈ থাকে সাৱধানে লৰাই লৈ ঢাকোন মাৰি ৰাখি দিম মানে 15-20 মিনিটলৈ ঢাকোন নাদাঙো গেছটো হাই ফ্লেমত ৰাখি পূৰা উতলিব দিছোঁ আৰু এই চাওকচোন ইমান ধুনীয়াকৈ উতলি আছে আৰু কেনেকুৱা ধুনীয়া এটা কালাৰ আহিয়ে গ'ল আৰু খাবলৈ বহুত বেছি সোৱাদ আৰু এইবাৰে দৰে ছেইম প্ৰচেছতে 2-3 বাৰ বইল কৰি ল'লোঁ আৰু উতল আহিব দিলোঁ তাৰপিছত ঢাকোন মাৰি ৰাখি লৈ চাওক ধুনীয়াকৈ তৰকাৰীখন হৈ গ'ল জোখত আৰু মাছো একদম ধুনীয়া হৈ আছে আৰু এতিয়া নতুনকৈ যেতিয়া বস্তুবোৰ ওলাই ধৰক কচু নতুনকৈ ওলাইছে ঔটেঙা নতুনকৈ ওলাইছে এনেকৈ ওলোৱা সময়ত বস্তুটো খাই খুব ভাল লাগে আৰু এই কণী পিচ দেখিছেনে উতলোতে যে দি দিলোঁ কেনেকুৱা ধুনীয়া হৈ গ'ল চাওক আৰু এইদৰে মই বাঢ়ি ল'লোঁ আৰু সকলোৱে খাই ভাল পালে কচু দেখিছেনে একদম ধুনীয়াকৈ সিজি গৈছে যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ